নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই কাকলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছোঁ আজি পৈলেং ৰথ মহোৎসৱলৈ আৰু ইয়াতে চলাপথাৰ শ্যামগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰি থকা হৈছে দত্ত শাসন বংশ মহাথেৰা ভান্তেৰ পৈলেং অৰ্থাৎ ৰথ মহোৎসৱ পালন কৰি থকা হৈছে আৰু এই ৰথ মহোৎসৱৰ আজি তৃতীয়টো দিন শেষৰটো দিন আজি এই ৰথখনৰ সৈতে মহাথেৰা ভান্তে যি সংৰক্ষিত কৰি থোৱা তেওঁৰ দেহৰ অৱশিষ্ট অংগ আছে সেই অংগ এই ৰথখনৰ সৈতে সুসজ্জিত ৰথৰ সৈতে জ্বলাই দিয়া হ'ব আৰু সেয়া বৌদ্ধ ধৰ্মৰ নিয়ম যিহেতু তেওঁলোকক এনেদৰে বিদায় দিয়া হয় আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই পৈলেং উৎসৱ উদযাপন কৰি থকা হৈছে তিনিদিনীয়াকৈ 3, 4 আৰু 5 ফেব্ৰুৱাৰী। আজি হৈছে 5 ফেব্ৰুৱাৰী আৰু ইয়াৰ শেষৰটো দিন। আজি এই অনুষ্ঠানৰ সফল সমাপ্তি ঘটিল। অনুষ্ঠানলৈ আজি আমি শেষৰ দিনা আহিলোঁ। পৈলেঙৰ শেষৰটো দিন ভান্তেগৰাকীক আজি অসম চৰকাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্বলাব বিয়লি 3 বজাত। এই সুসজ্জিত ৰথখনৰ সৈতে তেখেতক আজি শেষ শ্ৰদ্ধাঞ্জলি জনাব। এই ৰথখন নিৰ্মাণ কৰোঁতে প্ৰায় 9 লাখ টকাৰ প্ৰয়োজন হৈছিলে আৰু এই ৰথখন আমি জানিবলৈ পোৱা মতে 10 চকীয়া ৰথ হয় আৰু এই 10 চকীয়া ৰথখনৰ সৈতে আজি তেওঁক এনেদৰেই এই দেখিছে বৃহৎ ৰছীৰে টানি তেওঁৰ নিজৰ স্থান সংৰক্ষিত কৰি থোৱা হৈছে আৰু সেয়ালৈ লৈ যোৱা হ'ব যিহেতু মহোৎসৱ আৰু মহোৎসৱৰ কাৰণে এনেদৰে বিপণীসমূহো বহিছিলে। বহুত বিপণী দেখিবলৈ পোৱা গৈছে। ইফালে আনন্দ মেলাও আছে। আমি গোটেইখিনি নেদেখুৱাওঁ বাৰু, ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইফালে দেখিবলৈ পাইছে আপোনালোকে মেইন পেণ্ডেল আৰু ইয়াৰ মাজতে এনেদৰে ৰথখন স্থাপন কৰি থোৱা হৈছে আৰু ৰথখনৰ ভিতৰতে আছে দত্ত শাসন মহাথেৰা ভান্তে নশ্বৰ দেশ মহাথেৰা ভান্তেক এনেদৰে তেওঁক আজি 7 মাহ ধৰি সংৰক্ষিত কৰি ৰখা হৈছিলে বিজ্ঞানসন্মতভাৱে আৰু আজি এই ৰথখনৰ সৈতে তেওঁক জ্বলাই দিয়া হ'ব আৰু তাকেই চাবলৈ আমিও আহিলোঁ আজি চলাপথাৰ শ্যামগাঁৱত অনুষ্ঠিত হৈ থকা পৈলেং অনুষ্ঠানলৈ আৰু আমিও ৰথখন শেষবাৰৰ বাবে টানিবলৈ সৌভাগ্যকণ লাভ কৰিলোঁ। সকলোকে গতিকে তাৰ মুহূৰ্তত আমি সকলোৱে সকলোৱে শেষ বিদায়ৰ বাবে তেখেতৰ আমি ৰথত উঠাই লৈ শেষ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আহক যিসকলে ৰাতিপুৱাৰে পৰা উঠিলে সকলোৱে আহি আজি অকণমান দীঘলীয়াকৈ টানক। এঘণ্টাৰ পাছতে আমি ৰথখন গন্তব্যস্থানলৈ আমি লৈ যাম। তাত আপোনালোক দুগৰাকী কেবিনেট মন্ত্ৰী আহি উপস্থিত খন্তেক পিছতে ইয়াত উপস্থিত হ'বহি। যেতিয়া চৰকাৰৰ কি নীতি নিৰ্দেশনা মতে ভান্তেক বিদায় দিব লাগে তেনে যাম গন্তব্যস্থানলৈ। নিৰ্ধাৰিত জেগা চাই থোৱা আছে, নিৰ্ধাৰিত ঠাইডোখৰ নিৰ্বাচন কৰি থোৱা আছে, তালৈ লৈ যোৱা হ'ব। গতিকে আহক ভান্তে সকলোৱে ৰথখন এফালে টানিলে আনফালে ঢিলা কৰি দিব, টনাটনি নকৰিব। সিটোবোৰ গৈ যেতিয়া জেগাত পাবগৈ এইবাৰৰ বাবে শ্ৰদ্ধা যাচিছোঁ, শ্ৰদ্ধাঞ্জলি যাচিছোঁ। জোৰ লগাওক। অকণমান টনাটনি কৰা, গৰম উঠক, ঠাণ্ডাও লাগিছে নহয় বতৰটো চাই পেলাই।
আগলৈ কঢ়িয়াই দিয়ক ৰছীডাল আপোনালোকে একেবাৰে ৰথৰ ওচৰত নধৰিব দৰে সকলোৱে ৰথখন শেষ পাৰৰ বাবে টানি নিজৰ জেগালৈ লৈ যোৱা হৈছে আপোনালোকে ৰছীডাল অকণমান দূৰত ধৰক এনেদৰে মানুহে টানি তেওঁক নিজৰ জেগালৈ লৈ আহিলে আৰু এইফালে দেখিছেনে পইচাৰ গছ দেখিছে হাজাৰ হাজাৰ মানুহৰ মাজত আমিও এই ক্ষণৰ সাক্ষী হৈ ৰ'লোঁ আৰু এতিয়া এই সুসজ্জিত ৰথখনেহেঁতি যিখন 9 লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল সেই ৰথখনৰ সৈতে তেওঁ যি সংৰক্ষিত কৰি থোৱা দেহৰ অৱশিষ্ট অংগ আছিলে সকলোখিনি জ্বলাই দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতেই তেওঁক ৰাজ্যিক মৰ্যাদাৰ প্ৰদান কৰি এই ৰথখনৰ সৈতে তেওঁৰ দেহৰ অংগ জ্বলাই দিয়া হ'ব তো আজিলৈ ভিডিঅ'টি ইমানেই আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটি ফ'ল' কৰি আমাক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব আজিলৈ আহোঁ বাই